তোমাৰ দৰে আকৰ্ষণ নাই বাবেই তুমি অনন্য, তুমি সকলোতকৈ পৃথক। হয় বন্ধুসকল, আজি মোক কোনোবাই কমেণ্ট বক্সত সুধিছিল যে মানসিকভাৱে শক্তিশালী লোকৰ বিশেষত্ব কি, এনেকুৱা মানুহক ভাল লাগে নেকি? হয় বন্ধুসকল, মই জনাব বিচাৰিছো যে আমাৰ সমাজত বিভিন্ন ধৰণৰ মানুহ আছে। জীৱনৰ বহু সমস্যাই মানুহক ভিতৰৰ পৰা ভাঙি পেলায়। যদিও মানুহজন মানসিকভাৱে অতি শক্তিশালী, আধ্যাত্মিকতাৰ প্ৰতি প্ৰবল মানুহৰ মানসিক শক্তি অতি উচ্চ থাকে। বয়স আৰু সময়ৰ লগে লগে ব্যক্তিজনে ঈশ্বৰৰ ওচৰ চাপিবলৈ আৰম্ভ কৰে। ঈশ্বৰৰ ওচৰ চাপাৰ লগে লগে তেওঁৰ মানসিক শক্তি আৰু আধ্যাত্মিক বেছিকৈ বৃদ্ধি পাবলৈ আৰম্ভ কৰে। সেইবাবে তেওঁলোকৰ প্ৰতিকূল পৰিস্থিতিত ভয় নকৰাকৈ প্ৰতিবাৰে সাহসেৰে বাট বিচাৰি পায় আৰু সাহসেৰে আগবাঢ়ি যায়, কাৰণ তেওঁ আত্মবিশ্বাসেৰে ভৰা। এনে লোকে সদায় আনক ভাল কথা কয়, সন্মান কৰে আৰু লগতে নিজৰ আত্মসন্মানৰ যত্নও লয়। এনেধৰণৰ ব্যক্তি আনৰ বাবে প্ৰেৰণাৰ উৎস হয়। মুঠৰ ওপৰত এনে লোকৰ ব্যক্তিত্ব অতি ভাল। দেখাত তেওঁলোক ঠিক এজন সাধাৰণ ব্যক্তিৰ দৰেই। এনে ব্যক্তি পৰিয়াল আৰু সমাজত সন্মানৰ যোগ্য হয়। এজন জুৱেলাৰী যেনেকৈ হীৰা পৰীক্ষা কৰিব নোৱাৰে, ঠিক একেদৰেই সকলো মানুহে মানসিক শক্তিশালী লোকক চিনিব নোৱাৰে। কমেণ্ট বক্সত আপোনালোকৰ মতামত নিশ্চয় জনাব আৰু লগতে এনে ধৰণৰ ভিডিঅ' পাবলৈ চেনেল আৰু পেজটো ফ'ল' কৰি ল'ব। ধন্যবাদ।